সেইটোতো বয়া হ'ব। গতিকে আমি মানি লওঁ, কিন্তু শিৱ মহোদয়ৰ দায়িত্ব আছে যে যদি আমি BPO প্ৰাৰ্থীক দিব লাগে, আজিলৈ ফাইনেল হোৱা নাই কিন্তু, তেন্তে আমাৰ ইয়াত আহি পেলাই একেতেও মিলাব লাগিব, নহয় জানো? যে উপায় নাই ভাই, তোমালোকে মিলি কাম কৰা। আজিলৈকে কিন্তু কোৱা নাই, কৈছে যে আগবাঢ়ি থাকা। গতিকে আপোনালোকক আমি যোগদান কৰাম। আৰু সমীক্ষাৰ মতে BPFৰ জিকাৰ সম্ভাৱনা 100ৰ 100। এইটো চাৰ্ভে BJP চাৰ্ভে, BPFৰ চাৰ্ভে নহয়। 15টা সমষ্টিত মই দিব পাৰোঁ, 126টা সমষ্টি গোটেই তত্ত্ব মোৰ তাত আছে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া ভেৰগাঁৱৰ আজিৰ দিনত সি একেবাৰে জিকিব, কিন্তু নাজানো একেটা হাৰাবৰ কাৰণে ইয়াত পঠাইছে না নাই। এইটোৱে মোৰ কেতিয়াবা সন্দেহ হয়। ইমান মানে স্পীকাৰ এজন অসম এছেম্বলি, আছাম এছেম্বলি, সন্মানীয় ব্যক্তি মানুহক এই ফুটবলৰ নিচিনা কেতিয়াবা কি বুলি কয় টংলাত খেল বুলি কয়, কেতিয়াবা গড়েশ্বৰত খেল বুলি কয়, কেতিয়াবা তামোলপুৰত খেল বুলি কয়। যি হ'লেতো আমাৰোতো বেয়া লাগি যায় না। এটা সময়ত একেলগে কাম কৰিছিলোঁ। গতিকে একেতক যদি BJPত লৈ যোৱাৰ পিছত এনেকৈ যদি কৰে, তেন্তে কেনেকুৱা হ'ব? গতিকে একেটোত য'ত আছে তাতে খেলিব দিয়ক ভেৰগাঁও সমষ্টি, তাত সম্ভৱ নহয়। আৰু সমীক্ষা মতে ইয়াত তামোলপুৰত BJP চাৰ্ভে মতে কিমান আছে? 34%। BPFৰ প্ৰাৰ্থী হিচাপে মোৰ নামো দিছিল, আমাৰ যোগেন বসুমতীৰ নামো দিছিল, এই কি বুলি কয় আমাৰ ৰাজেন বড়োৰ নামো দিছিল। বিশ্বজিৎ দৈমাৰীয়ে সমীক্ষাৰ ইয়াৰ চাৰ্ভে কৰিছিল BJPৰ প্ৰাৰ্থী হিচাপে। আমাৰ বিজিত গেৰা নাৰ্জাৰী ডাঙৰীয়াৰো কৰিছিল। কিমান পাইছে আপোনালোকে গম পাইছে নে নাই? কাগজটো মোৰ তাতে আছে। মই বাৰু 34%। তাৰপিছত বিশ্বজিৎ দৈমাৰী পালে 4, BJP পাইছে 5, চিটিং MLA 16% ভোট পাইছে। গতিকে এনেকুৱা গড়েশ্বৰৰ মই ক'ব পাৰোঁ, মই নকওঁ, কিন্তু ভেৰগাঁও সমষ্টি হিচাপে আমাৰ বিশ্বজিৎ দৈমাৰীয়ে বেছি ভোট পাইছে, কাৰণ একেতে 800 কোটি মানৰ কাম তাতে কৰিছে। গতিকে আমি ভাবোঁ যে দুটা চিট যাতে নষ্ট নহয়, গড়েশ্বৰ আৰু তামোলপুৰ চিট যাতে NDA চিট নষ্ট নহয়, ইয়াৰ কাৰণে আমাৰ ফালৰ পৰা এইটো অনুৰোধ, যাকে নিদিয়ে। কাৰণ একেদৰে কিছুমানে ৰেকৰ্ডটো চালে পাব, 2001 চনত ময়ে লৈ আনিছিলোঁ একেটক, মোক প্ৰাৰ্থিত্ব দিছিল। 2006 চনতো একেটক আমি টিকট দিলোঁ। বৈবাৰীৰ পৰা ভোটটো নাপালে, নিজৰ গাঁৱত নাপালে। দৰঙত আমি 19,000 ভোট দিছোঁ। এইটো মই BPFৰ পৰা যি আমাৰ সদস্য আছিল, তেখেতসকলে যেনিবা ছেকেণ্ড লাইনক দিলে, চণ্ডী বসুমতাৰী জিকি গ'ল। কাৰণ 5টা বছৰ সমষ্টিত দেখা খবৰ নাই, ৰাইজৰ মাজত সোমোৱা নাই। আৰু ঠিক তেনেকৈ এইবাৰো এনেকুৱা হৈ যায়। গতিকে একেতৰটো হ'ল 5টা বছৰৰ মূৰে মূৰে সমষ্টি সলনি হৈ থাকে, চিধা কথা। আৰু ইয়াৰ যদি মই কিবা বেয়া কথা কৈছোঁ, নোহোৱা কথা কৈছোঁ, আপোনালোকে কাৰেকশ্যন কৰি দিব পাৰে, মোক ক'বলৈ একো নাই। এইখিনিয়ে সমষ্টি বচাব লাগিব। আৰু ইয়াত দুটা সমষ্টিত যদি প্ৰাৰ্থিত্ব দি দিয়ে BPFৰ, PPFনো মইতো আৰু একো নকওঁ, মই নহয় জানো, পলিটিক্স হয়। গতিকে হাগ্ৰামা মহিলা ডাঙৰীয়া আৰু লাহে লাহে ইমান শক্তি নাই যে সেই যুক্তি থাকিব চবৰে। কাৰণ বিপদ যদি আহে, যিমান হ'লে যোৱা 5টা বছৰ হাগ্ৰামা মহিলাৰে যি ধৰণৰ ভুগিছে, লাঞ্ছিত হ'ব লগা হৈছে, কেতিয়াবা সি মেকুৰী বুলি কৈছে তাক, নহয় জানো, সংগ্ৰাম কৰি কৰি আহিছে। আমি যিমান সহায় কৰিলেও আমাৰ সহায়টো বৰ কামত নাহে, আমি ওপৰে ওপৰে ল'ব পাৰোঁ কথাটো। সেইখিনিয়ে, গতিকে একত্ৰিত হৈ থাকক। এতিয়াও হাইকমাণ্ডে দিব মানে প্ৰাৰ্থীটো নিদিওঁ বুলি নকওঁ। গতিকে আমি ইয়াত অন্য চৰ্চা নকৰোঁ, অল্টাৰনেটিভ কোনো ব্যৱস্থা আমি নলওঁ। যে আমাৰ বিশ্বাস আছে হাইকমাণ্ডে তামোলপুৰ সমষ্টিত BPFৰ প্ৰাৰ্থীক দিব। এইখিনি মোৰ ফালৰ পৰা ক'বলগীয়া। গতিকে ধন্যবাদ থাকিল। আমাৰ ব্লক কমিটিয়ে যি ব্লক